হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আহক আজি দেখুৱাওঁ আহঁত গছৰ বনচাইৰ পাৰ্ট 2 অৰ্থাৎ দ্বিতীয় খণ্ড। এইডাল মোৰ আহঁত গছৰ বনচাই। ইয়াৰ বয়স প্ৰায় 3 বছৰ হৈছে। গছডাল মই ওপৰৰ পৰা দেখুৱাইছোঁ আৰু এয়া চাওক, ইয়াক শ্বেপ দিবৰ কাৰণে মই বান্ধি থোৱা হৈছে ডালবিলাক। ইয়াৰ গুৰিত এইবিলাক ইয়াৰ ৰুট ওলাইছে। ইয়াক ইয়াৰ ৰুট বুলিও কয়, এৰিয়েল ৰুট বুলিও কয়। এই শিপাবিলাক লাহে লাহে ডালৰ পৰা ওলাব। এইবিলাকে ইয়াৰ ৰুট এইবিলাক ওপৰৰ পৰা ওলাই মাটিলৈ সোমাই যায় আৰু লাহে লাহে এই ডালবিলাকৰ পৰা ওলাই তললৈ নামি আহি মাটিত সোমাই যাব। এই ইয়াৰ ৰুটবিলাকে গছডালৰ বয়স নিৰ্ধাৰণ কৰে। যিমানে গছডালৰ বয়স হ'ব সিমানে ইয়াৰ ৰুট বেছি হ'ব আৰু শকত হ'ব। ইয়াত ধুনীয়াকৈ ইয়াৰ ৰুটবিলাক ওলাইছে। ইয়াৰ ডালবিলাক মই শ্বেপ দিবৰ কাৰণে এনেদৰে বান্ধি ৰাখিছোঁ। এনেকৈ ইয়াক বান্ধি ৰাখিছোঁ। যেনেকুৱা ধৰণে শ্বেপ দিব খোজে ডালবিলাক সেনেকৈ বান্ধি থৈ দিলে সেই ধৰণে শ্বেপ লয় বনচাই গছবিলাকে। এতিয়া এবছৰ আগতে এইটো টাবৰ মাটিবিলাক চেঞ্জ কৰি দিছিলোঁ। এতিয়া আকৌ ইয়াক মই নতুনকৈ মাটি চেঞ্জ কৰিম। ইয়াৰ কাৰণে এখন সৰু চুৰিৰে এনেদৰে গোটেই ছাইডটো আগতে ক্লিয়াৰ কৰি ল'ব। গছডাল এনেদৰে দাঙি উঠাই দিব। যিহেতু চেল'টাপৰ পৰা গছ উঠাবলৈ ইমান অসুবিধা নহয়। এয়া মই উঠাই দিলোঁ গছডাল। এতিয়া ইয়াৰ কিছু মাটি আমি উলিয়াই দিম। মই আগতে আহঁত গছৰ বনচাইৰ পাৰ্ট 1 আপলোড কৰিছোঁ। যদি কোনোবাই চোৱা নাই চাব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত গৈ চালেই হ'ল। আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু চেনেলটোত যদি কোনোবা নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। এইদৰে পাতল চুৰি এখনেৰে মাটিবিলাক উলিয়াই দিছোঁ। আৰু মাটি উলিয়াবৰ কাৰণে ভাল হয় কাটা চামুচেৰে মাটি উলিয়াব খুব ধুনীয়া। মই চুৰি আৰু হাতেৰে উলিয়াই দিছোঁ মাটিবিলাক। আহঁত গছ সোনকালে এডপ্ট হয় কাৰণে ইয়াক ইমান কোৱালিটি বনচাই চইল নালাগে, ঘৰত বনাই ল'লেও হৈ যায়। এয়া মই মাটিবিলাক এৰুৱাই দিছোঁ। এতিয়া ওপৰৰ মাটিখিনি থাক, যিহেতু ইয়াৰ ৰুটবিলাক আছে, গতিকে ইয়াৰ ৰুটৰ মাটিখিনি ডিষ্টাৰ্ব নকৰোঁ। ছাইডৰ মাটিবিলাক উলিয়াই দিলোঁ। ইয়াৰ বহুত শাখা শিপা ওলাইছে। এই শিপাবিলাক মই কাটি দিম এতিয়া। কেঁচি বা চুৰিৰে কাটিব পাৰি। এয়া মই কেঁচিৰে কাটি দিম গোটেই শাখা শিপাবিলাক। এই আহঁত গছৰ শিপা বহুত হয়, সেইকাৰণে কিছু পৰিমাণে শিপা কাটি দিব লাগে। এয়া মোৰ মাটি গুচোৱা হৈ গ'ল। এতিয়া মই এই টাবত ৰুম। এইখিনি মোৰ বনচাই চইল। ইয়াত নৰ্মেল গাৰ্ডেন চইল, তাৰপিছত ভাৰ্মি কম্প'ষ্ট, শুকান গোবৰ আৰু বালি আৰু পাৰ্লাইট পাউডাৰ অলপ মিক্স আছে। এইখিনি আপোনালোকে ঘৰতে বনাই ল'ব পাৰে। আৰু বনচাই চইল বজাৰতো কিনিব পায়, আপোনালোকে বজাৰৰ পৰাও কিনি ল'ব পাৰে। এয়া মই মাটিৰে পূৰ কৰি আছোঁ টাবটো। চাৰিওপিনৰ পৰা মাটিবিলাক ভিতৰলৈ সুমুৱাই দিছোঁ। বনচাই গছৰ চইলটো অলপ টাইট হ'ব লাগে,
তেতিয়া গছডাল ভাল হয়। মই ইয়াক চেপি চেপি দিছোঁ মাটিখিনি টাইট কৰি। এতিয়া অলপ পানী ছটিয়াই দিম ওপৰত। এতিয়া এয়া শেলুৱৈ। এতিয়া বাৰিষাৰ সময়, চাৰিওপিনে শেলুৱৈ পোৱা যায় জেকা ঠাইবিলাকত। ওপৰত শেলুৱৈ দি দিম, দেখিবলৈ ইয়াক ভাল দেখা হয়। আৰু ই যিহেতু এটা শ্ব'পিচ, বনচাই গছবিলাক শ্ব'পিচ বুলিয়ে ক'ব পাৰি। ইয়াক সজাই থ'বৰ কাৰণে বনোৱা হয়, সেইকাৰণে ওপৰত শেলুৱৈ দি দিম। শেলুৱৈ দিলে দেখিবলৈ ভাল হয়। এনেদৰে শেলুৱৈৰে মাটিখিনি নেদেখা কৰি দিলোঁ। মোৰ আগৰ ভিডিঅ'টোত আহঁত গছৰ বিষয়ে ডিটেইলছ কোৱা আছে, সেইকাৰণে ইয়াত আৰু কোৱা নাই, অকল পদ্ধতিটো মই দেখুৱাই দিছোঁ। গোটেইখিনি মই শেলুৱৈৰে পূৰ কৰি দিলোঁ। এতিয়া ইয়াত সপ্তাহত এদিনকৈ পানী দি থাকিলে হৈ গ'ল। আৰু 1 বছৰ বা 1.5 বছৰৰ পিছত ইয়াৰ মাটিখিনি আকৌ চেঞ্জ কৰিব লাগিব, কাৰণ মাটিত থকা নিউট্ৰিয়েণ্টখিনি গছডালে লৈ ল'ব। তাৰপিছত আৰু গছডালক আকৌ নিউট্ৰিয়েণ্টৰ প্ৰয়োজন হ'ব, সেইকাৰণে মাটিখিনি চেঞ্জ কৰি দিব লাগে। আৰু পানী দি দিলোঁ অলপ, শেলুৱৈখিনি যাতে এডপ্ট হৈ যায়। এয়া হৈ গ'ল মোৰ বনচাই গছ। এইটো আৰু 2 বছৰমান পিছতহে গছডালে ভাল শ্বেপ ল'ব। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ।